हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल शॉर्ट हम लाइस অন্য এটা ভিডিও আপোনালোকে চাইছে এক দি দিব আৰু মানে কি হ'ল মোৰ ইউটিউব চেনেলটো ষ্টেটাছ দিছিলে মই হোৱাটছএপত দিছোঁ খালি ইউটিউবত দিব নোৱাৰিলোঁ ফেচবুকতো দিছিলোঁ আৰু কি হ'ল মোৰ ইউটিউব চেনেলটো বেন হৈছে বেন হোৱা নাই মোৰ মানে ইউটিউবে লৈ গৈছিলে আৰু মোক ডিলিট কৰিছিলে ইউটিউবত তাৰপিছত আৰু মানে কি হ'ল কথাটো সেইকাৰণে ভিডিও দিব পৰা নাছিলোঁ সেইটো কাৰণে মানে ভিডিও নিদিলোঁ আৰু এতিয়া ইউটিউব চেনেলটো ঘূৰাই পালোঁ সেইটো কাৰণে আপোনাক আজি ভিডিও বনাই দিছোঁ আৰু ভিডিও নিদিয়া মানে 10 দিন 11 দিনমান হ'ল সেইটো কাৰণে আজি ভিডিও বনাই দিলোঁ সেইকাৰণে আপোনাক কওঁ বুলি ক'লে ইমান দিন ভিডিও নাহা বুলি ভাবিব ন ইউটিউব চেনেলত আৰু কি ক'ম আৰু এতিয়া ইউটিউব চেনেলটো ঘূৰাই পালোঁ ৰেগুলাৰ ভিডিও বনাম আপোনালোকে আৰু কঠীয়া পৰা দেখাব নোৱাৰিলোঁ আৰু কঠীয়া পৰাটো দেখাব নোৱাৰিলোঁ এতিয়া কঠীয়া পাৰি থৈ দিয়া সেইখিনিকে দেখাম আৰু এতিয়া কঠীয়াখিনি মানে ওখ হৈ গ'ল বহুতখিনি ওখ হৈ গ'ল সেইটো কাৰণে আপোনালোকক এতিয়া দেখামগৈ বলক মানে একটা মন চন বেয়া লাগি গৈছিলে ভিডিও মানে সেনেকুৱাকৈ বনাব নোৱাৰিলোঁতো সেনেকৈ মানে এনেকুৱা 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত বা কিবা হোৱাৰ পিছত মানে বহুত মনটো বেয়া লাগি যায় আৰু কিবা লাগি যায় ন খালি মনিটাইজ হোৱা নাই চেনেলটো মনিটাইজ হ'লে আৰু বেয়া লাগিলে কিন্তু মনিটাইজ হোৱা নাই মনিটাইজ হোৱাৰ পিছত যদি হোৱা দিনটো আৰু বেয়া লাগিলে কিন্তু হ'লেও ঘূৰাই পালোঁ ইউটিউবক বহুত মেছেজ কৰিলোঁ মেছেজ কৰাই মানে ঘূৰাই পালোঁ ঘূৰাই পোৱাৰ পিছত এতিয়া সেইটো ভুল কাম নকৰোঁ যোনবোৰ ভুল কাম কৰিছিলোঁ মই প্ৰথমতে এটা ভিডিও বনালোঁ হোৱাটছএপত দিলোঁ ফেচবুকত দিলোঁ যি ভুল কৰিছিলোঁ মই ইউটিউবত সেইটো ভুল কেতিয়াও নকৰোঁ আৰু ইউটিউব চেনেলত আৰু আপোনালোকেও নকৰিব আৰু যদি গম পোৱা নাই সেইটো কাৰণে আপোনাক দেখাইছোঁ মানে কঠীয়াখিনি দেখাম গৈছিলোঁ মানে কঠীয়াখিনি এইখিনি আৰু কঠীয়াখিনি পাৰি পূৰা দীঘল হৈ গ'ল আৰু কাহিনী কৈ দিছোঁ মানে কেনেকৈ মোৰ ইউটিউব চেনেলটো ইউটিউবে ডিলিট কৰি দিছিলে মানে মই প্ৰথমতে ইউটিউবত ভিডিঅ' দিছিলোঁ ইউটিউবত ভিডিঅ' দিওঁতে মানে মোৰ ভিডিঅ' ডিলিট কৰি দিলোঁতো ডিলিট কৰাৰ পিছত মানে মোৰ ভিডিঅ' ডিলিট কৰি দিলোঁ আকৌ আপলোড কৰোঁ আকৌ ডিলিট কৰোঁ আকৌ আপলোড কৰোঁতে মানে সেনেকৈ মানে ডিলিট কৰোঁতে মানে জুনৰ 8 তাৰিখে মানে মোৰ একাউণ্টটো মানে হেৰি হৈ গৈছিলে মানে কি বুলি কয় ডিলিট কৰিছিলে ইউটিউবে ডিলিট কৰাৰ পিছত মানে ভাবিছোঁ কি হৈছে মানে লগোটো অন নহয় মানে ইউটিউবত ভিডিঅ' নাহে বেলেগৰ ভিডিঅ' তাৰপিছত আকৌ দুদিনমান আহিলে দুদিনমানৰ পিছত মানে মেছেজ কৰিলোঁ দুদিন মেছেজ কৰি ৰিপ্লাই আহিলে ইউটিউবৰ ফালৰ পৰা ৰিপ্লাইটো আহিছে মানে কৈছে কি বুলি ইউ হেল্প মি ন' ডিলিট ইয়ৰ মাই ইউটিউব চেনেল ভিডিঅ' এনেকৈ বুলি আহিছে তাৰমানে মানে অহাৰ পিছত মই কৈছোঁ মই ৰিপ্লাই দিছোঁ মানে আই এম চৰি ন' ডিলিট ইয়ৰ ভিডিঅ' মাই ইউটিউব চেনেল প্লিজ ৰিটাৰ্ণ এনেকৈ মানে ইংলিছত মই মেছেজ কৰিছোঁ মেছেজ কৰাৰ পিছত মানে সেইটো ইউটিউবে আকৌ এৰি দিলে মানে ইউটিউব চেনেলটো মানে মই কৈছোঁ আৰু যেনে ইউটিউব চেনেলটো বনাইছোঁ কষ্ট কৰি মই কিবা কিবি কৰি মানে হাজিৰা কৰি মানে ইমানখিনি মই কৈছোঁ কষ্ট কৰি আপোনালোকে ইউটিউব চেনেল এৰি দিয়ক আৰু মই এইটো কেতিয়াও ভুল কাম নকৰোঁ বুলি ক'লোঁ সেইটো কাৰণে মানে ইউটিউব চেনেলটো এতিয়া এৰি দিলে দিয়াৰ পিছত এতিয়া ভিডিঅ' বনাব পাৰিছোঁ আপোনালোকক দেখাবলৈ কৈছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ কেলৈ ইমান দিন ভিডিঅ' নাহা সেইটো কাৰণে মানে কৈ দিছোঁ ফাৰ্ষ্ট কথা হ'ল 1 নম্বৰত হ'ল প্ৰথমতে ভিডিঅ' ডিলিট কৰিব নালাগে ইউটিউবত আৰু ছেকেণ্ড কথা হ'ল মানে ইউটিউবে গম পাই যায় বা গুগলৰ ফালৰ পৰা হ'লেও গম পাই যায় এইটো চেনেলত ভিডিঅ' ডিলিট কৰা হৈছে বা এইটো যদি ডিলিট কৰি থাকে মানে ইউটিউব চেনেলটো মানে একেবাৰে ডিলিট কৰি দিয়ে ভিডিঅ' ডিলিট কৰা মানে ইউটিউব চেনেলটো ডিলিট কৰি দিয়ে মানে সেইটো কাৰণে মানে ডিলিট কৰি দিয়ে ইউটিউব চেনেলটো আৰু ইউটিউবটো যদি বনাই ভিডিঅ' আপলোড কৰে আকৌ কেতিয়াও নাহে মোৰ নিচিনা হ'ব মোৰ যেনেকুৱা হৈছিলে সেনেকুৱা হ'ব মানে বা কাহানী বা ইউটিউবত ভিডিঅ' আহিব নাহিব বা দিব পাৰিব নোৱাৰিব মানে ইউটিউবটো ডিলিট কৰি দিব ইউটিউব চেনেলটো ডিলিট কৰি দিব ডিলিট কৰাৰ পিছত আপোনালোকে কেতিয়াও ঘূৰাই নাপায় মই বহুত কষ্ট কৰি মানে মেছেজ কৰি মানে বহুতবাৰ মেছেজ কৰি মানে দুদিনকৈ মেছেজ কৰিছোঁ পূৰা দুদিন মেছেজ কৰিছোঁ GB MB এদিনত এটা হৈ গৈছে 3000 MB মই 3000 MB মুঠতে হেক কৰি দিছোঁ মই 3000 MB হেক কৰিছোঁ দুদিনত আৰু মানে মেছেজ কৰি মানে মুঠতে মেছেজ কৰোঁতে মানে কিমানটা মেছেজ কৰিছোঁ হিচাপ নাই মুঠতে এখন মানে নকওঁ আৰু কি ক'ব আৰু সেইটো কাৰণে মানে ভিডিঅ' কেতিয়াও ডিলিট নকৰিব ইউটিউবত ডিলিট কৰিলে মানে ইউটিউবে গম পাই যায় আৰু ডিলিট কৰি দিবই চেনেলটো এদিন হ'লেও এদিন ডিলিট কৰি দিবই আৰু মানে মই সেইদিনাখনো বনাইছিলোঁ এইটো টপিকত ভিডিঅ' আৰু আজিও বনাই দিছোঁ বা মই সেইটো ইউটিউবত দিব নোৱাৰিছিলোঁ কেলৈ ইউটিউবটো মোৰ নাই আছিলে ভিডিঅ'
ইউটিউব চেনেলটো নাই আছিলে কাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ ইউটিউবত। আৰু মই সেইটো কাৰণে বনালোঁ, ষ্টেটাছ দিছিলোঁ, মই হোৱাটছআপত দিছিলোঁ, আৰু মই ফেচবুকত দিছিলোঁ, ইনষ্টাত দিছিলোঁ, আৰু মই টুইটাৰত দিছিলোঁ। মানে আৰু মোৰ যোনটো মানে চুইপ আপ হয়, চুইপ আপ মানে মোৰ চব বাহিৰৰ ল'ৰা আছে, মানে অনলাইন ট্ৰেডিং কৰে মানে সেইটো চুইপ আপ বুলি কয়। চুইপ আপ মানে অনলাইন ট্ৰেডিং কৰাখিনিও গম পাইছে মোৰ ভিডিঅ'টো চাই। আৰু মানে এতিয়াও কৈছে এইটো ভুল কাম কেতিয়াও নকৰিবা। ইংলিছত কৈছে, হিন্দীতো কৈছে, বা বাংলাতো কৈছে, বা গুজৰাটৰ ভাষাতো কৈছে, বা তামিলতো কৈছে। কিছুমান বুজি নাপাওঁ ন, ইমান ইংলিছত বুজি পাওঁ, হিন্দীটো বুজি পাওঁ অকণমান, আৰু মানে সেনেকুৱাটো বাংলাটো বুজি পাওঁ। আমাৰ অসমীয়া নিচিনা মানে কেমন আছি, আমিতো ভালো আছি, এনেকৈ তেনেকৈ গম পাওঁ। তাৰমানে অকণমান অসমীয়াত যায় ন বাংলা ভাষাটো, সেইটো কাৰণে বুজি পাওঁ। 3-4টা ভাষা বুজি পাওঁ অকণমান। আৰু মেইন কথা হ'ল মানে কি হ'ল, অসমীয়া এটা মেছেজ কৰিছে বাৰু, চুইপ আপ খেলেহি, তাত অনলাইন ট্ৰেডিং কৰে। আৰু মানে সেইটো কাৰণে চবেই গম পায় মোৰ ইউটিউব চেনেলত কি হৈছিলে কি নোহোৱা। আৰু সেইটো ভুল কাম কোনো কৰিব নোৱাৰি। এতিয়া আপোনালোকেও নকৰিব, মই কৈছোঁ যে সেইটো ভুল কাম ইউটিউবত ভিডিঅ' দিলে কেতিয়াও দি নকৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে, আৰু যদি কিবা এটা বুজি পালে ইউটিউবত মোৰ ফালৰ পৰা, আৰু লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, এনেকুৱা ভুল কেতিয়াও নহয়। আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, নতুন যদি আহে ছাবস্ক্ৰাইব নকৰাকৈ ছাবস্ক্ৰাইব কৰি যাওক। আগলৈ আপোনালোকে নতুন ভিডিঅ' পাই থাকিব। আৰু ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কেতিয়াও নাপাহৰিব, ছাবস্ক্ৰাইব কৰক, আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু আজিলৈ বাই বাই।